আজি আমাৰ 516 সংখ্যক চিলাৰায় দিৱসৰ যি কাৰ্যসূচী আমাৰ প্ৰথম কাৰ্যসূচী আজিৰ দিনটো প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হ'ল। তাৰ পৰা আমাৰ বীৰ চিলাৰায় তেখেতৰ যি ভাৱমূৰ্তি আছিল, তেখেতৰ যি শ্ৰেষ্ঠতা বিশ্ব, তেওঁৰ বীৰত্ব যি আছিলে, তেওঁ যোদ্ধা আছিলে, সেই সকলোবিলাক কথা আমাৰ আজি অনুভৱ কৰিছোঁ। আমি হীৰাই হীৰাই আমাৰ অনুভৱ হৈছে। তেখেতৰ বীৰত্বৰ কাহিনীবিলাক আমাৰ মনত সদায় জাগ্ৰত হৈ থাকক আৰু নৱপ্ৰজন্মই তেখেতৰ যি কৰ্মপ্ৰেৰণা, তেখেতৰ যি চিন্তা চৰ্চা, তেখেতৰ সমাজ সংস্কাৰ আৰু তেখেতৰ যি ৰাজনীতি ৰণকৌশল আটাইবিলাকে যেন আমাৰ নৱপ্ৰজন্মক গোটেই আমাৰ বৃহৎ অসমীয়া জাতিটোক একত্ৰিত কৰি ৰখাত খিলঞ্জীয়া জনগোষ্ঠীৰ যি শক্তি, সেই শক্তিটো যাতে চিৰদিন প্ৰবাহিত হৈ থাকে, তাত যেন আজি চিলাৰায় দিৱসৰ এই ভাৱমূৰ্তিটো, চিলাৰায় দিৱসৰ যি আজি পৰিৱেশ যিটো হেৰি আছে, সেই পৰিৱেশটোৱে যাতে নৱপ্ৰজন্ম পুনৰ এবাৰ শক্তি চিৰসেউজ চিৰশক্তি, এই শক্তিটো যাতে আমাৰ নৱপ্ৰজন্মৰ আগত চিৰ প্ৰবাহিত হৈ থাকে আৰু নৱপ্ৰজন্মক যাতে পুনৰ সুন্দৰভাৱে এটা প্ৰেৰণা দিয়ে, তাকে মই আজি আমাৰ এই 516 সংখ্যক চিলাৰায় দিৱসৰ দিনা মই খুব অনুভৱ কৰিছোঁ। এই অনুভৱ যাতে সকলোৰে কাৰণে এটা সুন্দৰ প্ৰেৰণা হওক। এই প্ৰেৰণাটোৱে যাতে আমাৰ জাতিটোক, বৃহৎ অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত পুনৰ শক্তিমান হিচাপে প্ৰতিষ্ঠিত হওক, সেই কথাটোকে মই পুনৰবাৰ কামনা কৰিছোঁ। আৰু আজিৰ আমাৰ দিনটোত যিমান সংখ্যক আমাৰ ইয়াত উপস্থিত হ'ব, আমাৰ জনগোষ্ঠীটোৰ লোকসকল উপস্থিত হোৱাৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ লোকসকল যিসকলে উপস্থিত থাকিব, আহি আছে, তেখেতসকলক সকলোলৈকে মই আজি চিলাৰায় দিৱসত চিলাৰায়লৈ শ্ৰদ্ধা জনোৱাৰ লগতে সকলো ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক মই শুভকামনা আৰু শ্ৰদ্ধা যাচিছোঁ। যাতে তাৰ লগতে আপোনালোকলৈও মই শ্ৰদ্ধা জনাইছোঁ। এইখিনিকে কৈ মোৰ আজি ক'বলগীয়াখিনি মই আমাৰ এই যিটো চিলাৰায় দিৱসৰ পৰা আমাৰ জনগোষ্ঠীটোক মই এটাই কথা ক'ব খুজিছোঁ, আমি সংঘবদ্ধ হ'ব লাগিব। আমাৰ কোচ জনগোষ্ঠীটোৰ আমি একত্ৰিত হ'ব শিকা নাই। আমাৰ ইউনিটি বোলা বস্তুটো আমাৰ কম হৈ আছে। গতিকে আমাৰ ইউনিটিটো বাঢ়ি যাওক। আমাৰ সাজপাৰ আমি পাহৰি গৈছোঁ, এই সাজপাৰ পুনৰ জাগ্ৰত হওক। আজি দেখিছোঁ প্ৰায়বোৰ আমাৰ মহিলা পুৰুষে আমাৰ যি ড্ৰেছ, যিটো সাজপাৰ, এই সাজপাৰ পৰিধান কৰিছে। এই সাজপাৰ আমাৰ সাজপাৰটো যেন আমাৰ মাজত আকৌ পুনৰ প্ৰচলিত হওক। সাজপাৰৰ লগতে অলংকাৰবিলাকো আমাৰ পুনৰ প্ৰচলিত হওক। আমাৰ যি খাদ্য আৰু আমাৰ যি পৰম্পৰা, নীতি, ধৰ্মীয় বিশ্বাস, সকলোবিলাক আমাৰ নতুন প্ৰজন্মলৈ পুনৰ জাগ্ৰত হওক, তাকেই কামনা কৰিছোঁ।